গাইছ মানে আমি যাব আছিলো চিলডুবি আৰু চিলডুবি যাব নাপাই কিনে ইয়াৰ অৱস্থা একেবাৰে পুৰা খং উঠি আছে ইয়াৰ চিলডুবি যাব নাপাই কিনে আৰু এটা আছে আৰু এটাতো পুৰা অভাৰ খঙত আছে পুৰা পালিকে চলা তলা পিন্ধাই নাই এতিয়া আমি যাব নাপাই কিনে এতিয়া যাই আছো লিচু পাৰিবৰ কাৰণে লিচু পাৰিম লিচু পাৰি কিনে আমি এতিয়া ঘৰত যাম প্ৰথমতে লিচু পাৰিব যাম আইয়া আৰু লিচু গাছডাল হৈছে এইডাল হৈছে লিচু গাছ নহয় লিচু গছ আৰু এইডাল এডাল এতিয়া আমি লিচুৰ পৰা চাইছোঁ আৰু গাইজ যদি আজি মোৰ এই ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি দিব বলক তেতিয়াহ'লে আমি লিচু পাৰা আৰম্ভ কৰোঁ আৰু এয়া হৈছে আনাৰসৰ গছ এয়া আনাৰসৰ এটা লাগিছে আৰু এইখিনি আনাৰস মানে ইয়াতে নানান ৰকমৰ শাক পাচলি কচু বহুত কিবা কিবি পায় আৰু এটা আনাৰস এইটো খাবৰ কাৰণে ডাঙৰ আনাৰস নাই এই তামোলৰ পুলি মই চৰিবাৰীডাল লৈ কিনে ওপৰত গৈ আছোঁ পাহাৰ এইখন হৈছে পাহাৰ প্ৰকাণ্ড এখন পাহাৰ এই পাহাৰৰ ওপৰত আছে বাঁহৰ গছ ওপৰত প্লেন জেগা আছে মানে পাহাৰত উঠা অভ্যাসটো নাই কাৰণে ভাগৰ লাগে বহুত তথাপিও এতিয়া লিচুখিনি পাৰি কিনে আজি আমি ঘৰত যাম কেইটামান লিচু লৈ যাম গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক মই চাওক না গাইজ কিমান ওপৰত আহি পালোঁ মই লিচু পৰাৰ কাৰণে লিচু এয়া আছে লিচু এইবিলাক লিচু আজি এই লিচু চব শেষ কৰি দিম পাৰি কিনে চব পাৰি কিনে মোনাখন চাওঁ এই মোনাখনত এক মোনা কৰি লৈ যাম আজি মাইটো লাম্বা লাগছিল আৰু মানে লিচু পাৰা বাঁহডাল আমাৰ হোৱা নাই এতিয়া বাঁহডাল অলপমান কাটব লাগিব গাইছ ফাইনেলি আমি লিচু পাৰিলোঁ এটা টেষ্টিং কৰি চাম টেঙা কোনফালে খোৱাবি দেই লিচু পাৰি তই এইটো মুনু ঘৰত সোমাইছে একলাই গাইছ লিচু পাৰি আনলোঁ বেছি নাপালোঁ নললোঁ বেছি পাৰিবৰ কাৰণে এতিয়া আৰু কেইটামান পালোঁ আপোনালোকে দেখাই আছোঁ মই কিমানখিনি লিচু পালোঁ আজি আৰু এডাল গাছ আছে এডাল গাছটো পাৰা নাই এতিয়া এডালো পাৰিম বাৰ আৰু এডালত আৰম্ভ কৰিম আৰু মৰামৰ খুলখালিটোৱে পানী আনি নাছিল খং উঠিছে পানীটো আনিব দিয়াৰ কাৰণে ইমান খং কৰি থাকে অনাপুৰতে ইমান গাড়ী আনি আৰু এইটোখিনি হৈছে লেচু আৰু এডাল গাছ পাৰিবৰ কাৰণে আছে ছিঙি আছিলোঁ লেচু ছিঙি কিনি এতিয়া পানী পিয়াহ লাগছে বোলে তাহাঁতৰ কচু ছিঙা এটা তাক পানী দিব যাই আছোঁ আৰু এতিয়া মই উঠিছোঁ পাহাৰ এই তাতে আছে মানুহগিলা গাইছ তলত মানে মই ওপৰত পাহাৰবোৰ উঠি এটা বস্তু দেখা পাইছিলোঁ সেই বস্তুটো কোনে চিনি পায় কমেণ্ট কৰি জনাব এতিয়া মই বস্তুটো দেখাবৰ কাৰণে আপোনালোক গৈ আছোঁ আগে পিছে কেতিয়াও দেখা নাই সেইকাৰণে আপোনালোকক মই দেখুৱাব বুলি কিনে ভাবিলোঁ এই বস্তুটো বা কি নামটো নাজানো ইয়াতে মই কোনোবাক সুধি কিনে আপোনালোকক নামটো জনাই দিম চাওক এইটো কিবা এটা ফুল সেই ফুলটো কি ফুল নাজানো ইয়াক মই লাৰি নাচাওঁ লাৰি চালে কিজানি কিবা বিষাক্ত বস্তু হ'ব পাৰে তাৰ কাৰণে মই এইটো লাৰি নাচাওঁ আৰু বলক তেতিয়াহ'লে এতিয়া মই ওপৰত গৈ কিনে বস্তুটো কি সুধি আহোঁ আৰু এতিয়া মই গৈ আছোঁ ওপৰলৈকে আয়া কুক্ষা মেৰা চালা মোৰ অৱস্থা চাওক পুৰা গা ধোৱা নিচিনা হৈ গৈছে আৰু এই কাপোৰটো চা পুৰা ভিজি কিনে অৱস্থা নাই মোৰ মুখখন চাওক আৰু পাছফালে চাওক কি ধুনীয়া এটা মজেদাৰ চিন আৰু এই টাকানডাল মোৰ লগত আছে চেফটি তুমি কি কয়
টুনা কি কোৱা তকন গাইছ মানে কথা আছিল ঘৰত যোৱা কিন্তু এতিয়া ঘৰত যোৱা হয় না নহয় এইটোতো গেৰাণ্টি ফিক্স নোহোৱা হৈছে কাৰণ এতিয়া বাজিল 3টা আৰু ইয়াত এটা ফুল দেখা এইটো বোলে ফুলটো হৈছে কি আছে ওলগছৰ ফুল এইটো ফুলটো হৈছে আচলতে ওলকচু আছে ওলকচুৰ ফুল বুলি ক'লে কিন্তু মই আগে পিছে দেখা নাইতো ওলকচু কি বস্তু ভালদৰে চিনি নাপাওঁ সেইকাৰণে মই মানে নাজানো আৰু ইয়াতে বনৰীয়া মুৰ্গী চুৰ্গী আহে নেকি কি হয় চব কৈ মাৰ দুখি কিবা ইয়াতে মানে বনৰীয়া মুৰ্গী চুৰ্গী আহে নেকি ইয়াতে পূৰা মানে চিকচিকা হৈ আছে মুৰ্গী চুৰ্গীৰ নিচিনা আৰু এইটো বম ফিল্ডটো সেইটো চাওক তাতে এটা গুফা এটা আছে দেখুৱাই ব'ল যাওঁ যাওঁ নাযাওঁ যাওঁ কালি যাম গুফা চাব যাওঁ সেইটো দেখছি গাইছ পূৰা গুহা এটা আছে ভিতৰত তাৰে ভিতৰত কি আছে তাত যাম বুলি ভাবিছোঁ আৰু ইপিনে কয় গৰং মানে পাথৰৰ তলত যিটো মানুহ এটা ক'ৰবাত এটা জেগা আছে সেই জেগাটো কৈ ইয়াতে গৰং চাওক কিন্তু পাৰোঁ যদি ওচৰত যাব কাৰণে চেষ্টা কৰিম গাইছ মানে গামচা চামচা পিন্ধি আহিছোঁ লং পেণ্টটো পিন্ধাই গৈছিলোঁ কিন্তু আৰু কি হ'ব উপায় নাই ভগৱানক চিন্তি খুলি নাযাবি গামচাখন আৰু আৰু এইটো আচলতে গুফা বুলি আছিলোঁ গুফা নহয় ইন্দুৰ আছে ইন্দুৰ চাওক অৱস্থা আৰু এই প্ৰকাণ্ড শিলৰ মাজত বহি আছোঁ মই গাইছ এইটো আমাৰ হাঁহিপাৰা পাহাৰৰ বাবাজী এতে তুপিচ্ছা কৰি আছে বৰ্তমান তোমাৰ জীৱন ভালে ৰাতি হ'লে এইটো গৰমত থাকে সেইটো গৰমতে থাকে ৰাতি হ'লে গাইছ মই ৰাতি থকা জেগাটো হৈছে এই গুহাটো দেখা পাইছে আপোনালোকে এই গুহাটোত মই ৰাতি আশ্ৰয় কৰোঁ তাত দিনতলি মই ইয়াতে তপস্যা কৰোঁ ৰাতি হ'লে তাত মোৰ আসন আৰু খোৱা যোগাৰ আমাৰ আছে এইপিনে খোৱা যোগাৰবিলাক থাকে তোমাক কোনে আহিব দিছে ভিডিঅ' কৰিবৰ কাৰণে ইয়াতে চাওক মই গোটেই শিলটো আপোনালোক দেখাই আছোঁ এইটো হৈছে শিল প্ৰকাণ্ড এটা শিল মোৰ কিমান দূৰত আছে শিলটো মই কিমান তলত আছোঁ শিলটোত কৰি এইটো চাওক কিমান দূৰত আছে আৰু গাইছ লাষ্ট টাইমত ঘামি জামি একেবাৰে অৱস্থা বেয়া হয় লাষ্টত মানে এতিয়া যাওঁ তললৈকে যাই কিনে আৰু ঘৰত যাওঁ আৰু আজিকালি মোৰ ভিডিঅ'টো এইখিনি সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে আপোনালোক মই এনেকৈ কিছুমান পাহাৰ হওক ক'ৰবাত ফুৰিব যোৱা হওক আপোনালোক ভিডিঅ'বিলাক দি থাকিব পাৰোঁ আৰু আজি এক জেগাত যোৱা কথা আছিলে আমাৰ চান্দুবি বুলি মানে ৱাটাৰফল চাবৰ কাৰণে কিন্তু যোৱা নহ'ল টাইম নিমিলিলে সেইকাৰণে যোৱা নহ'ল বেলেগ নেক্সট ভিডিঅ' এটাত আপোনালোকক মই ৱাটাৰফল যোৱা ভিডিঅ'টো দি দিম যদি পাৰোঁ চেষ্টা কৰিম এতিয়া আমি গৈ আছোঁ তললৈকে আজিকালি মোৰ ভিডিঅ'টো এইখিনি আছিল টাটা বাই বাই